हेलो एभ्रिवान মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছো আশা কৰিছো আপোনালোক ভালে আছে আজি হল এটা বিশেষ দিন মানে হল আজি বিশ্বকৰ্মা পূজা চৰকাৰে যেহেতু বিশ্বকৰ্মা পূজা পাতিব দিছে তেতিয়া হলে আমিনো কিয় নাপাতো আমিও কোভিডৰ নিয়ম মানি পাতিলো বিশ্বকৰ্মা পূজা বলকচোন পিছে ভিডিঅ'টো উপভোগ কৰো ৰাতিপুৱা 7 বজাত আমাৰ পূজা আৰম্ভ হৈ গ'ল পূজা হৈ গ'ল এতিয়া হল খেৱলোৱাৰ সময় আমাৰ খেৱলোৱা হৈ গ'ল এতিয়া লৈ আছে খুৰাহতে আৰু মোৰ পেহী আৰু দাদাহতে খেৱ লৈ আছে এতিয়া আহি গ'ল দোকানৰ মেচিনবোৰত পূজা দিয়াৰ সময় দোকানত পূজা কৰা হৈ গ'ল এতিয়া আহিছোঁ গাড়ী কেইখনো পূজা কৰিবলৈ পূজা ভালদৰে কৰা হৈ গ'ল এতিয়া পদুতাহতি বনাই আছে খিচিৰি আৰু চব্জি যিহেতু পূজা বুলি ক'লে খিচিৰি মেইন খিচিৰি খাই কোনে কোনেনো ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব দেই এলাহি এটা দুটাকৈ মানুহ আহিবলৈ ধৰিলে এয়া হ'ল মোৰ পেহী মামী আৰু ভাইটি কেমেৰা আগত ওলাবলৈ লাজ কৰি মনে মনে ওলাই দিলোঁ দেই যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ এভৰিৱান